নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো আপোনালোকে মোৰ প্ৰথমবাৰ চাইছে তেতিয়াহ'লে এটা লাইক, এটা কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, আমাৰ প্ৰকৃতি বহুতো ৰহস্যৰে ভৰপূৰ। ইয়াত বিভিন্ন ধৰণৰ গছ আছে। পৃথিৱীত লাখ লাখ প্ৰকাৰৰ উদ্ভিদ পোৱা যায়। এনে কিছুমান গছ গছনি মানুহ আৰু জীৱ জন্তুৰ বাবে অতি উপকাৰী, কিন্তু একে সময়তে এনে কিছুমান গছ গছনি আছে যাৰ পৰা আমি আঁতৰি থকাটো খুবেই ভাল। এই উদ্ভিদবোৰ মানুহৰ বাবে অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। আচলতে কিছুমান গছ গছনি অতি বিষাক্ত, অতি মাৰাত্মক। তেনে এবিধ উদ্ভিদ হত্যাকাৰী গছ বুলি জনা যায়। প্ৰিয় দৰ্শক, আমি সেই উদ্ভিদবোৰৰ বিষয়ে কথা ক'বলৈ ওলাইছোঁ যিবোৰ স্পৰ্শ কৰিলে মৃত্যু হ'ব পাৰে। পৃথিৱীত পোৱা আটাইতকৈ বিষাক্ত উদ্ভিদবোৰৰ ভিতৰত অন্যতম। এই উদ্ভিদবিধ ইমানেই বিষাক্ত যে ইয়াক স্পৰ্শ কৰিলে মানুহৰ মৃত্যু হ'ব পাৰে। এই অৱস্থাত এই উদ্ভিদৰ পৰা আঁতৰি থকাই ভাল। প্ৰিয় দৰ্শক, এই উদ্ভিদবোৰৰ নাম হ'ল হকভিজা। আৰু এই হকভিজা নামৰ উদ্ভিদটোক হত্যাকাৰী গছ বুলিও কোৱা হয়। ব্ৰিটেইনৰ লেংকাশ্বাৰ নদীৰ পাৰতে এই বিষাক্ত উদ্ভিদ পোৱা যায়। এই উদ্ভিদবোৰ ইমানেই বিপদজনক আৰু বিষাক্ত যে ইয়াক স্পৰ্শ কৰি এজন ব্যক্তিৰ প্ৰাণ হেৰুৱাবও পাৰে। এই উদ্ভিদৰ সৰ্বোচ্চ দৈৰ্ঘ্য 14 ফুটৰ সমান। এই গছজোপা কোনোবাই স্পৰ্শ কৰিলে তেখেতৰ হাতত ফোঁহা ওলাব পাৰে। প্ৰিয় দৰ্শক, পৃথিৱীত এনেকুৱা বহুত বিষাক্ত উদ্ভিদ আছে যিবোৰৰ পৰা আমি সদায় হাত সাৰিব লাগে। গতিকে প্ৰিয় দৰ্শক, আজিৰ প্ৰস্তুতি কেনেকুৱা লাগিল নিশ্চয় আমাক কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিল ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব। তেতিয়াহ'লে আজিলৈ বিদায়। জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ।